নমস্কাৰ সকলোলৈকে মোৰ চেনেল প্লাবিতা শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটোৰ কাৰ্যসূচী কি হয়, কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো চাই থাকক। কাজিৰঙা পালোঁ। কাজিৰঙা পাই কৰি কাজিৰঙা শাৰী লৈ কিবা ৰুটি চব্জি খাই ল'ম, কাৰণ আমি ঘৰৰ পৰা আহোঁতে এতিয়া চাহ আৰু কিবা খাই আহিছিলোঁ। তো এতিয়া খাই কৰি পেলাই তাৰপিছতে আকৌ আৰম্ভ কৰি ভিডিঅ'টো চাই থাকক। এতিয়া আমি খাবলৈ এখন হোটেলত সোমালোঁ। লাগি আছে যে চাহখনে ভাল লাগিছে। गरम चाय की प्याली हो। এয়া আমি খালোঁ ৰুটি চুটি, আৰু এতিয়া তামোল আনি আছে বাইদেৱে। বাইদেউ এতিয়া আমি আহি চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত সোমালোঁ, কিয়নো আমি ইয়াত চোৱা নাছিলোঁ মিউজিয়ামটো, তো চাবৰ বাবে সোমালোঁ। আমি মিউজিয়ামটো চালোঁ, আৰু তাত ফটো আৰু ভিডিঅ' উঠোৱাৰ এলাউ নাছিলে, তো আমি চাই কৰি পেলাই যাবলৈ ওলালোঁ। তাত চাবলগীয়া বহুত বস্তু আছে, আমি যিবোৰ দেখাই নাই আজিলৈকে, তো জানিবলগীয়া বহুতখিনি কথা আছে। শিৱসাগৰ ষ্টেচন চাৰিআলিত আছোঁ, ৰখি আছোঁ মানে ভাইটিয়ে হোটেল চাব গৈছে, তো হোটেল চাই যদি ঠিক হয় আমি ইয়াতে থাকিম। ফাইনেলি আমি ৰুম পালোঁ, হোটেল ৰুম এটা বিচাৰিছিলোঁ কেইবাটাও, কিন্তু এইটোৱে অকণমান ভাল নিচিনা লাগিলে, তো ল'লোঁ। মন পচন্দৰ নহয় যদিও ল'ব বাধ্য, কাৰণ আমাৰ বহুত বেছি ভাগৰ লাগিছিলে আৰু ভোকো লাগি আছিলে, তো ফ্ৰেছ হৈ পেলাই আমি খাব গ'লোঁ। ৰেডি হৈছোঁ, এতিয়া আমি ডিব্ৰুগড় যাম। কিবা এটা ফাৰ্ষ্টে খাই লওঁ, কাৰণ একো খোৱা নাই, তো ভাতটো খাই পেলাই আমি ডিব্ৰুগড় ফালে যাম। তাৰপিছতে সেয়া কি ধাবা যাবা? বাৰ্লিট ধাবা। টেষ্টি মজা, সকলো আহিব। আপাৰ চাহ আহিলে মানে তাত খাবই আৰু কি চাহকাপ বহুত ধুনীয়া, 10 টকা চাহ বহুত টেষ্টি। এতিয়া দাম বঢ়াবও পাৰে বাৰু, গম নাপাওঁ। আমি এতিয়া ডিব্ৰুগড়ৰ ফালে ৰাওনা হ'লোঁ, কিয়নো আমি যেতিয়া যোৱা বছৰ আহিছিলোঁ তেতিয়া জগন্নাথ টেম্পলটো বন্ধ আছিলে কৰোণাৰ বাবে, তো সেইকাৰণে এতিয়া আমি জগন্নাথ টেম্পলটো চাম বুলি ওলাইছোঁ। ফাৰ্ষ্টে আমি কিবা এটা খাই লওঁ, তাৰপিছতে জগন্নাথ টেম্পল চাবলৈ যাম। হ'ল কিয় মাথা ঘূৰাইছে? খাবলৈ পোৱা নাই। তাৰপিছত এতিয়া আমি কি অৰ্ডাৰ দিলোঁ? আমি এতিয়া বৰ্তমান দিলোঁ ভেজ থালি আৰু ডাক কাৰী। কিমান বুলি আছে? 15-20 মান থাকিব ন? 15-20 মান থাকিব। 400 আমি 4টা ভাগ কৰি ল'ব। ঠিক আছে। পানী বটলহে লাগিছিলে। কি লাগে? আমি ভোকত পাগল হ'লোঁ। এয়া ভাত আহি গ'ল। কি কি চব্জি দিছে? কিবা কিবি ঢেৰ চব্জি দিছে। এয়া চাটনি, এয়া ফটো মাৰ বিজি ফটো, হাঁহ মাংস। আহা পিকু ফটো। এয়া আমি ভাত খালোঁ, খাই কৰি লৈ বিষ্ণুপ্ৰিয়াৰ যিহেতু চাহৰ পোক, চাহ অৰ্ডাৰ দিলে, চাহ খালে। খোৱাৰ পিছত আমি
পাণ ল'লোঁ, পাণ খালোঁ, খাই কৰি পেলাই আকৌ আৰম্ভ কৰিলোঁ। আমি জগন্নাথ টেম্পল পালোঁ, পাই কৰি আহি পেলাই অলপ হাত ভৰি ধুই ভিতৰলৈ বুলি সোমালোঁ। আৰু সোমাই মনটো ইমান বেছি ভাল লাগিল, ইমান শান্তি লাগিছে, সেইটো আপোনালোকক মই বুজাব নোৱাৰিম, কিন্তু বহুত বেছি ভাল লাগিলে। আমি সেৱা কৰি মেলি তাৰপিছতে আকৌ শিৱসাগৰলৈ উভতিলোঁ, কিয়নো আমি শিৱসাগৰৰ ৰুম লৈ থৈছিলোঁ যিহেতু। আমি শিৱসাগৰ পাই কৰি পেলাই তাৰপিছত আমাৰ ৰুমৰ ওচৰতে এখন চাট হাউচ আছে, তাৰ পৰা ভাইটিয়ে চাট ল'লে। তাৰপিছতে প্ৰিয়ংকাৰ কোনোবা ফ্ৰেণ্ড এজন শিৱসাগৰৰে হয়, তেখেত আহিলে লগ কৰিবৰ বাবে, আৰু তাত বিষ্ণুৱে ক'ল্ড ড্ৰিংকছ আৰু কিবা কিবি লৈ আছে। চাটটো হীৰা দিছে নে? চাটটো হীৰা দিছে নে নাই?